আমাৰ আহি গ'ল মামু আহি গ'ল ভণ্টি আহি গ'ল মামু হাই এটা দি দিয়া হাই আমাৰ এয়া ভণ্টি আহি গ'ল আমাৰ সেইফালে জাৰ্মানীক লৈ আহিলোঁ তো আমাৰ এতিয়া খানা পুৰা চলি আছে আৰু ফিনিচিং চলি থাকিব ভাত খাবলৈ বাকী আছে সময় হৈ গ'ল এতিয়া প্ৰায় 3:30 4টা বাজি গ'ল নমস্কাৰ মই নিপেন বাই আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আজি জানুৱাৰী 2 তাৰিখ আমাৰ দিলীপদা আছে দেখিছেনে নাই কালি 1 জানুৱাৰী সকলোৱে খাই দিলে তো আমাৰ মিষ্টেক হৈ গ'ল আমি নোৱাৰিলোঁ খাব ব্লগত কৈছোঁৱে আপোনালোকক তো আজি খাম আমি এয়া খৰি খোৱা ৰেডি হৈ আছে মই নিলোঁ হাঁহ এটা দি তো ওলাইছোঁ আমি সকলোবোৰ নদী কাষলৈ ধামাকাদাৰ পাৰ্টি হ'ব আজি লৈ আহিছোঁ এটা খাহী ছাগলী তো প্ৰত্যেক বছৰে দুটাকৈ খাই থাকোঁ আজি এটা আনিলে দেখিছেনে কহিলা ছাগলী তো এইটোত ভৰি গ'লোঁ আমি 7,100 টকা তো অলপ বেছি ভৰিলোঁ যোৱাবাৰ আমি সস্তাত কিনিছিলোঁ তো বলক আমি নদীৰ কাষলৈ যাম তো খানা খাম বিন্দাছ সকলোবোৰ দেখাই আছোঁ আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব চাই তো আমি আহি পাই গ'লোহি নদীৰ কাষ সেয়া নীলু ভীম এইফালে আমাৰ পাণ্ডীপ মই আহিলোঁ এইফালে ছাগলী লৈ আহিলোঁ চাই লওক এইটো ফ্ৰণ্ট কেমেৰাকৈ আপোনালোকক দেখাই দিছোঁ তো চৌকা ইয়াত ৰেডি হৈ আছে সেই তাতে কটা হ'ব আৰু কাটি কুটি ইয়াতে বনোৱা হ'ব আগত খাই গৈছে তো কালি পুৰা পাৰ্টি ইয়াত আপোনালোকক দেখাইছোঁ কালি ব্লগত তো এইফালে জেগা প্লেচ বহুত ধুনীয়া প্লেচ আছে ইয়াতে খাম আমি তো আমাৰ বন্ধু গোটেইকেইজন গোট খাব লাগিব সকলোবোৰ দেখাই থাকিম দিনতীয়া কাৰ্যসূচী খালি ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব তো আমাৰ ছাগলী কাটি আছে মানে চেলিয়াই আছে আমাৰ বন্ধু পাই গ'লে নিপু পাই গ'লে নিপু হাঁহ এটা দি দিয়া পুৰা ধামাকাদাৰ কেই কেজি ওলাব বাৰু 12 কেজি ওলাব লাগে তো ছাগলী চেলিয়াই আছে চাই লওক মৰা হৈ গ'ল দেই এইবোৰ বস্তু আমি বৰকৈ দেখাই থাকিব নোৱাৰোঁ তাৰমানে নিজৰে বেয়া লাগে যে তো খাবলৈ ভালেই লাগে কিন্তু এইবোৰ দেখাই থাকিবলৈ বেয়া লাগে তো পিছৰ কাৰ্যসূচীখিনি আপোনালোকক দেখাই থাকিম একদম ধামাকাদাৰ এতিয়া বক্স আনিম নাচিম সকলোবোৰ দেখাই থাকিম খালি ভিডিঅ'টো চাই থাকক তো আমাৰ পাপু আহি পাই গ'লহি সেই কিবা এটা ব্যস্তত গৈছিলে এইয়া বক্স লৈ আহিছে দেই এইটো কিমান দাম পাপু তো 39,000 দি এটা বক্স তাৰ ভায়েকে আনি থৈছিলে ভায়েক মানে ভতিজা তাত তো এতিয়া আজি বজাম দেই এতিয়া আজি বজাবলৈ ভায়েকে হয় ভায়েকে লৈ আহিছিলে তো সি আৰ্মিত থাকে তো সি আনি থৈছিলে JBLত বক্সটোৰ চাউণ্ড ধুনীয়া তো বজাব লাগিব পুৰা নাচিব লাগিব এইফালে আমাৰ নয়নো পাই গ'লহি সেয়া ছাগলী কাম চলি আছে অলৰেডি কাটিবলৈ বাকী আছে তো আমাৰ মাংস কাটি আছে সেইফালে হাই বাপু আহিলে মানে বস্তু কেইটামান আমাৰ থাকি গুচি গ'ল তো হালধি নিমখ সেনেকৈ নিবলগীয়া মানে পেকেট হৈ আছে তো আনিব লাগিব সি অহা নাই তাইলৈ ফোন কৰি আছোঁ ফোন কৰি ৰিচিভ কৰা নাই সেইকাৰণে গাড়ী লৈ গুচি আহিলোঁ আৰু পাৰ্টি আৰু ধুনীয়াকৈ চলি থাকিব বাকী কেনেকৈ চলি থাকিব সকলোবোৰ দেখাই থাকিম আপোনালোকক খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক দেই তো আমাৰ এয়া মাংস সানি আছে ইয়াত কিমান সানিছ নিপু ইয়াত 12 কেজি নহয় টোটেলহে 12 কেজি টোটেল 13 কেজি তো টোটেল মাংস ওলালে এয়া ছাগলী কাটি আছে টোটেল মাংস 13 কেজি হৈ গ'ল জুখি দিলোঁ আমি তাৰপিছত এয়া কাটি আছে 4 কেজিমান এইফালে একেৰাহে সানি আছে তো সানি ধুনীয়াকৈ খাম আৰু মজা আছে বনা খাবলৈ অলপ সময় বাকী আছে তো এয়া পাপুৱে আমাৰ নিমখ আৰু হালধি পেকেট ফালি আছে কাটি আছে দেই এইফালে আমাৰ জুই জ্বলি আছে বাৰু কেৰাহীখনত মানে তেল দি বনালেই হ'ল বাকী এইফালে নয়নো লাগি গ'ল কাটিবলৈ নয়ন কেনেকুৱা পইচা কাটি মজা নে তো আমাৰ বন্ধু আহি আছে প্ৰাঞ্জল অলপ দেৰি পিছত লগ হৈ আছে তো দেখাই থাকিম সকলোবোৰ খালি ভিডিঅ'টো সুন্দৰকৈ চাই থাকক আমাৰ নিপুৱে মাংস পূৰা বনাই আছে আমাৰ নয়নে দেখাই আছে আৰু এইফালে আমাৰ চুলতানে কি যোগালি কৰি আছে নেকি মই এয়া পূৰা বনি আছে মাংস চাই লওক এই কেৰাহী বনাই দিয়া হৈছে কেৰাহীখন আকৌ কেমেৰাত সৰু দেখিছে কিন্তু বহুত ডাঙৰ কেৰাহী আকৌ দেই প্ৰায় 8 কেজি মাংস বনি আছে ইয়াত আৰু সেইফালে এখন কেৰাহীত মাংস থৈ দিয়া আছে দেখাইছোঁ চাই লওক এইটো দেখিছেনে প্ৰায় 4 কেজি 5 কেজিমান মাংস ইয়াত আছে এইটো বাকী আছে তাত নধৰে মানে এইটো মাথাটো আমাৰ প্ৰাণদ্বীপে চাফ চিকুণ কৰি আছে ধুনীয়াকৈ হৈ যাব আৰু আমাৰ নীলুৱে গা ধুই দিলে গাটো ধুই দিলি তো খেলি মেলি হৈ আছে নেকি তলফালে একো নাই দে আমাৰ পাপুৱে নেমু খাই আছে বাকী এইফালে আলু চালু ফিটিং হৈ আছে আৰু ৰেডি হৈ আছে তো দেখাই আছোঁ সকলোবোৰ চাই থাকক এই আমাৰ বন্ধু আহি গ'ল দাদা হাঁহ এটা দি দিয়ে
এইফালে আমাৰ পৰাগ আহি গ'ল বন্ধু। এইফালে বাবু কেনে গ'লা? চশমাটো পিন্ধি দিয়া এপাক। এইয়া ইয়াক ফোন কৰি একদম হাৰাং হৈ গৈছে, আহি পাই গ'লহি। তো সকলোকেইটা ৰেডি আৰু কোনো বাকী নাই আহিবলৈ, গোটেইকেইটা আহি গ'লোঁ। এটা বন্ধুৱে মিষ্টেক কৰিছোঁ, মানে এটা বন্ধু তাৰ অকণমান খেলি মেলি হ'ল, তাৰ বাপেকৰ মানে হেৰি হ'ল, গাটো বেয়া, তো মেডিকেল নিছে, সেইটো কাৰণে আহিব নোৱাৰিলে। তো আমাৰ মাংস ৰেডি হৈ আছে, আমাৰ বন্ধু পাই গ'লহি যোৰহাটৰ পৰা আহি। তাৰপিছত এইফালে গোটেইকেইজন এতিয়া প্ৰেজেণ্ট হৈ গ'লোঁ। এতিয়া সময় হৈ গ'ল প্ৰায় 1:30, গোটেইকেইটা আমি প্ৰেজেণ্ট ইয়াত হৈ গ'লোঁ। তো আমাৰ আহি গ'ল, মামু আহি গ'ল, ভণ্টি আহি গ'ল। মামু হাই এটা দি দিয়া। হাই, আমাৰ এয়া ভণ্টি আহি গ'ল, আমাৰ সেইফালে জানমণিক লৈ আহিলোঁ। তো আমাৰ এতিয়া খানা পুৰা চলি আছে আৰু ফিনিচিং চলি থাকিব। ভাত খাবলৈ বাকী আছে, সময় হৈ গ'ল এতিয়া প্ৰায় 3:30 4টা বাজি গ'ল। এয়া আমাৰ ফিনিচিঙত আহি গ'ল ভণ্টি, আমাৰ জানমণি, মামু পুৰা কাকডোঙা কাষত বহি আছে দেই, মাংস খাই আছে। সিহঁতি মাংস টেষ্ট কৰিছে, মাংসই খাইছে না, সিহঁতি মাংসই খাইছে দেই, বাকী একো খোৱা নাই। ভাত মানে সিহঁতি খাই আহিলে, আৰু বাদাকো লৈ আহিলেগৈ গৈ পেলাই। আমাৰ জানমণিও আহিলে, তাইক দোকান বন্ধ কৰি আনাইছোঁ, তাই আহিবলৈ মন নাই। মাংসতে ধৰিছে না, মাংস আৰু আছে নহয়, এই ঢেৰ আছে মাংস, সৌপাকে খাব পৰা নাই মাংস। হ'ব দিয়া। আমাৰ বাবু ভাত কি হ'ল খোৱা আকৌ? আমাৰ বাবুৱে ভাত খাই আছে। এইফালে আমাৰ বাবু আছে, কানু আছে, আমাৰ ফ্ৰেণ্ড। হেপী নিউ ইয়েৰ দেই, হেপী নিউ ইয়েৰ। আমাৰ ভীম এয়া নয়ন আছে, আমাৰ ভণ্টিহঁত আহিলে, সিহঁতি যাবগৈ এতিয়া। এইফালে মামু আছে, এইফালে আমাৰ বন্ধু এজন আহিলে, আমাৰ বিতুপন, এইবোৰ ভাত খাবলৈ লৈছে দেই। এইফালে প্ৰাণদীপ খাই আছে। এইফালে আমাৰ খালি নে নাখালি? আমাৰ আলহী এজন আহিলে দেই, অতিথি, সেইজনক শুশ্ৰূষা কৰিলে ধুনীয়াকৈ। নাচিবা দেই তুমি? নাচিবা, অঁ নাচিবা। যামগৈ, ঘৰে যাম, ফূৰ্তি কৰি লৈ পেলাই, ফূৰ্তি কৰিলোঁ। আমাৰ জানমনে বিচাৰিছে, এইচুৰ মোৰে হয়। একটা দে, আনকে দে, একটা আমকে দিয়া দে, আমকে একটু দে, খাই রাখুন তো। ভাত মই খাম। নিপু ভাত খালি না? নিপু ভাত খালি না? পুৰা এখন আমাৰ ডিছত বাঢ়ি থৈছে মাংস। মাংস নাই দিয়া, মাংস কোনেও খাব নোৱাৰিব। চব পাতে এৰি দিলে, চব পাতে এৰি দিলে। ডিজে বাজি আছে। আমাৰ অলকে নমস্কাৰ এটা কৈ দিয়া। নমস্কাৰ দেই অলক, আমাৰ প্ৰাঞ্জলে নমস্কাৰ এটা কৰি। প্ৰাঞ্জল সি যাবগৈ দেই, আমাৰ সিহঁতিও যাবগৈ। মামুহঁত যাবগৈ দেই, মামু হাই এটা দি দিয়া। আমাৰ জানমণি হাই এটা দি দিয়া। আমাৰ জানমণি এইফালে ঘূৰি দিয়া, হাই এটা দি দিয়া। তাই ইগনোৰ কৰিছে আমাৰ বন্ধু এজন আহি গ'ল, লোহিত। সি আকৌ আজি নিৰামিষ, মানে সি ঘুগুনি ভাত খাইছে, ঘুগুনি ভাত। লোহিত হাই এটা দি দে। পাপু আছে, পাপুৰ মাংস কি হ'ল? পাপু মাংস কি হ'ল? বাবু আছে, পাপু মাংস কি হ'ল? এই ভিডিঅ' আকৌ যাব, চবে চাব আকৌ। আমাৰ বাবু আছে, এইফালে কানু আছে। নিলু কি হ'ল? মাংস কি হ'ল? পুৰা খানা খাই আছো এতিয়া। হ'ল কিমান হ'ল? টাইম হৈ গ'ল প্ৰায় 4:30 বাজি গ'ল। নয়না ভাত খাব? নয়ন ভাত কি হ'ল? নয়নে খালে নেমু লৈ খাই আছে। নয়ন থিয় খাই আছে। নেমু আছে।